এই ফেচবুকত যে মই এইগিলাত চাই আছোঁ এইকেইদিন চব ৰাজনীতি উত্তাল হৈ আছে হয় না নতুন পাৰ্টি চাৰ্টি উঠছি পোষ্টাৰ চষ্টাৰগিলাত চব মানে ইমান তিনি মানুহ দেখা পোৱা নাই মানে মই ডাঙৰ পোষ্টাৰগিলাত দুই এটা ক'ৰবাত চাই এটা দুটা যি উঠব সেইটো পাছৰ কথা কিয় নাই হেন ভাবা তই হা কিয় নাই বুলি ভাবোঁ এতিয়া তাহাক বোধহয় মিটিংগিলাত মাতা নাই মহিলাক আৰু ঠিক আছে নাজনিবাও পৰা দেচোন বাহিৰত ঘটনা কিজানি এতিয়া আমাৰ গাঁৱতে ধৰ এখন এনে জেনেৰেল মিটিঙৰ কথা মানে এই মিটিঙৰ কথা কোনাই মানে পাৰ্টি আহিছে এতিয়া মিটিং কৰিব সেইটোৰ কথা কোনাই সৰু সুৰা যি মিটিং হয় উন্নয়ন থাকে গাঁৱৰ লক্ষী পূজা থাকে তেনেহ'লে আমাৰ ঘৰত আগতে কাক মাতিছিল আহি পেলাই মিটিঙত যাব আৰু যদি এতিয়া 2011 পাছৰ পৰা কাক মাতা কৰিছে উৎপলক দুই এখানে প্ৰথম মৰাৰ পাছতে কিন্তু মাতবা লাগিলে তেতিয়া যে উৎপলে যাব নোৱাৰে খুৰী বা বহুত হৈ যাবি সেনেকৈ কয় সেনেকৈ সেন মিটিঙত মানে পূৰা কিবা আলোচনাত মাতে না এনে কিবা জেনেৰেল মিটিং গাঁৱৰ চবে যাব সেনে হেনত মাতে তোক ক'বাই নাপাই আছোঁ আলোচনাগিলা আৰু ইটাই পঞ্চায়তৰে কিবা নতুন মিটিঙত এতিয়া আজিকালি বহুতে সিদিনাও কাৰোবাক কৈ আছে এতিয়া বৰ তিৰি মানুহগিলা যোৱা হৈছে এনেকৈ কৈছে আৰু কয় কিয় ইটা যায় এতিয়া প্ৰেচিডেণ্টটো মহিলা কাউন্সিলাৰো মহিলা মিটিংখন মাতিলে এতিয়া যদি আমাৰ সমষ্টিটোৰ প্ৰেচিডেণ্ট আৰু কাউন্সিলাৰ যদি মহিলাৰ কাৰণে আসনখন নাথখিলা হয় তেনেহ'লে টিকটটো মহিলা দুটাক দিলা হয় না মহিলা টিকটটো দিব যদি মহিলা লাগে যদিহে দিব যদি মহিলা ধৰ নাথখিলা হয় তাত তেতিয়া পালা হয় না আহোঁতে টিকট আগে মানে আহোঁতে হ'লা হয় না তেতিয়া আহোঁতে হ'লা হয় না কিবা নাৰী সংৰক্ষণ গতিকে নাৰী সংৰক্ষণ কাৰণে হৈছে এতিয়া বাৰু সেইটো তই বাদ দিলোঁ এই এতিয়া যে এই গাঁৱৰ যে কিবা কিবি বহাগী বিদায়ে হ'ল বা কেতিয়াবা বা লক্ষী পূজাই হ'ল তেতিয়া সেইদিনা মই বিউটিহাট দোকানত যাওঁতে সেনেকৈ সুধি গম পাইছোঁ বা আগতেও আমিও চান্দা তান্দা কোনে তোলে চান্দা পুৰুষে তোলে আৰু মহিলাখিনি ধৰ যাই পেলাই কি কৰে কি বিকি বন কৰে মহিলাক তাৰমানে নিৰ্বাচন কৰে সেই কথাই তাতে গামচা দিয়া হেৰা দিয়া সেই কথা ছোৱালী তোৱালী তাৰে পিছত বাকী মহিলাগিলাখান যায় আৰু বহি বহি চাই থাকে সেই ধৰ এতিয়া গামচা দিলাক তাৰপিছত মানুহক চাহ দিলাক তেতিয়া ধৰ সেইটোৱে ধৰ মেনেজ কৰাটো শিকোই না চান্দা তুলি গোটেই কোক মানুহ মাতিব লাগিব আৰু কি কৰিব লাগিব কি থাকিব অনুষ্ঠানত কি নাটকিব সেইটোৱে মেনেজমেণ্ট শিকোই ট্ৰেইনিং ক'ত হয় সেইটো মেনেজমেণ্ট চব কাক মাতিম কাক নামটো এইগিলা সিদ্ধান্ত য'ত লয় তো সিদ্ধান্তটো লৈ উঠাৰ পাছত গামচা পিন্ধলাক তই গামচাখন মাৰি পিন্ধি দিবিচোন তই তাহাক চাহ দিবিচোন তাতে মেনেজমেণ্ট শিকবা পাব না তেতিয়া তেনেহ'লে তাহোঁ মেনেজমেণ্টটো শিকব ক'ত তাহোঁ ট্ৰেইনিং ক'ত পাব তাহোঁ কি লাহে লাহে নিজে অলপ আয়ত্ব কৰিব লাগিব দূৰৰ পৰা তই যেতিয়া কৈছিলি যে দুই এটাই আয়ত্ব কৰিব যি হয় দুই এটাই নিজে কিন্তু ধৰ এটা এনেকৈ গোটেই মতা মানুহখিনি এনেকৈ পুৰুষ মানুহখিনি আৰু চলি মানুহকেইটা মানে আগ্ৰি এখন কথা পাতি আছে আৰু বিৰাট আলোচনা এটা যি অলপমান মন গৈছে তাই যদি ময়ো কিবা এটা কওঁ ঘপকৈ ডাঙৰ মানুহকেইটাই তাইক ক'ব না সি সেনেকৈ কয় না ইটাৰ উদাহৰণ চাই কবি দে এনে এটা সেই নকবি উদাহৰণ চাই কবি যায় না যাব না আউগে সচৰাচৰ এটাক মাতলি নহয় ঠিক আছে আগৰ ধৰ এই কাৰোবাক এই তিত্তেৰ দিনৰে কথা কৈছোঁ মই এই যদু জেঠা হওঁ কাৰোবাক এনেকৈ দেউতা হওঁ এনেকৈ পেহা হওঁ এই গোটেই মানুহগিলাই বিৰাট এটা ৰাস্তাত আলোচনা কৰি আছে তই ধৰ এইখিনি টাইমত চোতাল শাৰী শাৰী ৰাস্তা পালি তই ময়ো কওঁ এনেকৈ জাগাইছিলি না আউগে জানে কিয় নাযাইছিলি ধৰ মানে নাযোৱাটোৱে স্বাভাৱিক ধৰ যাব নাই গৈছিলোঁ কি হেৰি বালিকা স্কুলৰ মিটিঙত কমিটিত আছিলোঁ তাকে গৈছিলোঁ অভিভাৱকৰ কমিটি নেকি আচ্ছা কমিটিত তই কিহৰ আছিলি দেউতাইতো বাৰু সভাপতি না সম্পাদক কিবা আছিল দেউতা তেতিয়া নাছিল উদয় মেধি আছিল সভাপতি আৰু সম্পাদক তই সদায়
হেডমাষ্টাৰে বোধ এটা দুটা মহিলাও ৰাখিব লাগে সেইকাৰণে সদস্য দিছিলি তই গম পাইছোঁ মহিলা দুটা অঁ মহিলা দুটা ৰাখিবই লাগিব কম্পালচৰি আমাৰ